আগতে এটা কথা আছিলে যে হিতাধিকাৰীজন মহিলা হ'ব লাগিব যে যিয়ে নহওক কিয় ফ্যামিলিৰ এগৰাকী মহিলাৰ নামতহে এই টকাটো যাব এইবাৰ আমি এই ডেফিনেশনটো অকনমান বহল কৰিছো আৰু আমি কৈছো যে দিব্যাংগজনৰ নামতো এই টকাটো যাব পাৰিব ওয়ান ফ্যামিলি ওয়ান অৰুণোদয় কিন্তু ব্যাংক একাউন্টটো আগতে কৈছিলো আমি যে অকল মহিলাৰ নামত হ'ব এইবাৰ আমি কৈছো যে নহয় যদি ফ্যামিলিত দিব্যাংগজন আছে বা ট্ৰান্সজেন্ডাৰ আছে তেওঁলোকৰ নামতো এই অৰুণোদয় হিতাধিকাৰী আমাৰ যাব পাৰিব ডিসি সকলৰ বাবে যেটো ডিসক্ৰিপশনাৰী কোটা ৰখা হৈছে বৃদ্ধাশ্ৰমত যদি বৃদ্ধ আছে বৃদ্ধা নহয় বৃদ্ধ আছে আমি বৃদ্ধকো অকল এটা ক্যাটেগৰীত পুৰুষ বাকি পুৰুষ সুমাব সেই ক্যাটেগৰীটো হল ওল্ড এজ হোমত থকা ককা সকল in that case this Arunodaya can also go to the male members